মোৰ নাম ভৱেন চৌধুৰী, মই আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক। আমি যোৱা 2 তাৰিখৰ পৰা 15 দিনৰ কাৰণে গোটেই অসমৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত আমাৰ কৰ্মকৰ্তাৰ লগত আমি মিলিত হৈছোঁ আৰু এইটো এছেছ কৰিছোঁ। মোৰ লগত আছে আমাৰ ৰাষ্ট্ৰীয় সমন্বয়ক, ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা। আমি গোটেই অসম ঘূৰি আৰু মোৰ লগত আছে আমাৰ ছ'চিয়েল মিডিয়াৰ কোঅৰ্ডিনেটৰ লক্ষ্মীকান্ত দুবে। আমি তিনিজনে এই যোৱা 2 তাৰিখৰ পৰা 15 দিন ধৰি আমি ঘূৰিম। আজি 5 তাৰিখ, গতিকে আমি ঘূৰি ফুৰি কৰ্মকৰ্তাত আমি এছেছ কৰিম যে আমি অহা বছৰ এপ্ৰিলৰ ইলেকশ্যনত 21 চনৰ এপ্ৰিলৰ ইলেকশ্যনত আমি কেনেকৈ পাৰ্টিচিপেট কৰিম। গতিকে আমাৰ ইচ্ছা আমি 126টা সমষ্টিতে পাৰ্টিচিপেট কৰিম, কাৰণ আমাৰ যি কৰ্মপন্থা, আমাৰ যি কামৰ ৰাজনীতি, সেই কামৰ ৰাজনীতিৰ কোনো দলৰে মিল হোৱা নাই এতিয়ালৈকে। গতিকে আমি হয়তো অকলেও ইলেকশ্যন খেলিব লগা হ'ব পাৰে। গতিকে সেইলৈ আমি আজি এছেছ কৰি আছোঁ। আমি এইকেইদিন কৰিম আৰু 17 তাৰিখৰ পিছত আমি আমাৰ সমগ্ৰ ৰিপৰ্ট দিল্লীলৈ যাব। তাৰপিছত আমি আকৌ চাই আমি তাত সিদ্ধান্ত ল'ম। গতিকে আমি আমাৰ এছেছমেণ্ট মতে আমি এতিয়ালৈকে যিমান ঠাই ভ্ৰমণ কৰিলোঁ, যিমান ঠাই ঘূৰিলোঁ, তাৰ মতে আমি 126টা সমষ্টি ইলেকশ্যন খেলিম বুলি আমাৰ এটা সিদ্ধান্ত হৈছে মোটামুটি। আৰু বাকী আমাৰ যি গ্ৰাছৰুট লেভেলৰ ৱৰ্ক, সেইখিনি কাম হৈ আছে। কাৰণ আমাৰ ৰাজনীতি কামৰ ৰাজনীতি। কাৰণ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কৈছে যে যদি কাম কৰিছোঁ ভোট দিব, নহ'লে ভোট নিদিব। কিন্তু বাকী যিখিনি দল আছে, যিখিনি দলে আমাক এপ্ৰ'চ কৰিছে যে তেওঁলোকৰ লগত চিট কৰিবৰ কাৰণে নাইবা টাই আপ কৰিবৰ কাৰণে, এই গোটেইখিনিতে খালি এটাই কথা কয়, এইখন গভৰ্ণমেণ্টক আঁতৰাব লাগে। যদি কংগ্ৰেছো আছে, বিজেপিয়ে কয় যে কংগ্ৰেছ আঁতৰাব লাগে। যদি কংগ্ৰেছ আছে, বিজেপি আছে, কংগ্ৰেছে কয় সিহঁতক আঁতৰাব লাগে। সেইটো এটা ৰুলিং পাৰ্টি সলনি কৰাটো এটা ৰাজনীতি হ'ব নোৱাৰে। ৰাজনীতি হ'ব লাগিব উন্নয়নৰ ৰাজনীতি। সাধাৰণ জনতাই কি বিচাৰে, ডাঙৰ ডাঙৰ কথাবোৰ বেলেগ কথা, স্পেচত কি হ'ব, এইবিলাক ডাঙৰ সৰু সৰু স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাট, দলং, সস্তীয়া কাৰেণ্ট, বিনামূলীয়া কাৰেণ্ট, খোৱা পানী, এই যিখিনি মানুহক দৰকাৰ, যিখিনি আমি সংবিধান মতে আমি বিনামূলীয়াকৈ পাব লাগে, দাবী কৰিব লাগে, সেইখিনি বস্তু আমাৰ কাম কৰাটো প্ৰধান আৰু জৰুৰী কাম। গতিকে এইখিনি বিষয়ে আমি আমাৰ যিখিনি কৰ্মকৰ্তা তেওঁলোকৰ আমি আলোচনা কৰিছোঁ আৰু সেই দেখিছোঁ যে সেইখিনি বেছ কৰি আমি ইলেকশ্যন খেলিব লাগিব। তাৰ উপৰিও বিভিন্ন অঞ্চলত, বিভিন্ন সমষ্টিত কিছু নিজা নিজা সমস্যা আছে, সঁচা অৰ্থত কিছুমান সমস্যা আছে। সেই সমস্যাসমূহ আমাৰ যি দাবী পত্ৰ হ'ব, আমাৰ যি ঘোষণা পত্ৰ হ'ব, তাৰ লগত সংযুক্ত হ'ব। গতিকে আম আদমি পাৰ্টীয়ে সেইটোৱে লিপিবদ্ধ কৰে আৰু যিটো লিপিবদ্ধ কৰে সেইটো কৰি দেখুৱাই দিয়ে। এইটো আপোনালোকক অসমৰ ৰাইজক মই আজি আপোনালোকক থৈ সেইটো গেৰাণ্টি দিলোঁ যে আম আদমি পাৰ্টীয়ে যিটো ক'ব সেইটো লিপিবদ্ধ কৰিব ঘোষণা পত্ৰত, আৰু যিটো সেইটো কৰি দেখুৱাব, যিটো আপোনালোকে দিল্লী গভৰ্ণমেণ্টৰ ওচৰত দেখিছে। আৰু যিটো আমি কৰিম সেইটোহে লিখিম, কৰিব নোৱাৰা কামটো আমি নিলিখিম। আপুনি দেখিছে যে দিল্লী চৰকাৰে বিনামূলীয়া বিজুলী, বিনামূলীয়া স্বাস্থ্যসেৱা দিছে, ইভিন প্ৰাইভেট হস্পিটেলতো দিছে। দিয়াৰ পাছতো তেওঁলোকে ছাৰপ্লাছ বাজেট দিছে। প্ৰথমতে সমালোচনা কৰিছিল, বহুতে বিৰোধী পাৰ্টীয়ে সমালোচনা কৰিছিল যে বিনামূলীয়া দিয়া মানে নিগেটিভ বাজেট আহিব, ৰাইজৰ পৰা আকৌ কলকাতা উঠাব। কিন্তু নিগেটিভ বেলেঞ্চ নহ'ল, পজিটিভ বাজেটহে হ'ল। আৰু কিবা বিনামূলীয়া দিব পাৰে। তাৰপিছত বিনামূলীয়া দিলে মহিলাৰ বাছ ভ্ৰমণ আৰু ট্ৰাম ভ্ৰমণ। গতিকে এই যে ছাৰপ্লাছ বাজেটখিনি যে আছে, অন্য চৰকাৰে সেইখিনি সময়তে যেতিয়া তেওঁ মহিলাৰ কাৰণে বিনামূলীয়া বাজেট, সেইখিনি সময়তে গুজৰাটৰ প্ৰধানমন্ত্ৰীয়ে সমান পৰিমাণৰ এমাউণ্টত নিজৰ পাৰ্চনেল ব্যৱহাৰৰ কাৰণে এখন কিনিছিলে, হেলিকপ্টাৰ কিনিছিলে। গতিকে তেওঁ সেই নিজৰ পাৰ্চনেল সুবিধাৰ কাৰণে হেলিকপ্টাৰ নিকিনি তেওঁ যেনিবা মহিলাক বিনামূলীয়া ভ্ৰমণ দিছে। চিম্পল এইখিনি কথা এনালাইচিছ। ইয়াৰ এতিয়া আপুনি ভাবেনে যে অসম চৰকাৰে কিয় কৰিব পাৰে? মই অসমৰ কথা কৈছোঁ, অসম চৰকাৰে কিয় কৰিব পৰা নাই? অসম চৰকাৰৰ বাজেট 1,02,000 কোটি টকা। 1,02,000 কোটি টকাৰ বাজেট হেও অসম চৰকাৰে কিয় কৰিব পৰা নাই? কিয় আমাৰ স্কুল বন্ধ হৈ গৈ আছে? কিয় আমাৰ হস্পিটেল নাপায়? কিয় প্ৰাইভেট হস্পিটেলত যাব লাগে? চৰকাৰী হস্পিটেলত কিয় মেডিচিন নাপায়? কিয় চিকিৎসক নাপায়? কিয় এগৰাকী মানুহৰ কিবা অসুবিধা হ'লে ওলাই গৈ 1 কিলোমিটাৰ এখন হস্পিটেল নাপায়? বাহিৰততো পায়, দিল্লীততো পায়, কি নাই ইয়াতে?
চব ঠাইত এটা কাৰণে নাপায়, এটাই কাৰণ সেইটো কৰাপশ্যন। দিছ ইজ আৱাৰ ইছ্যু। নিউজ ডেস্ক ৰিপৰ্ট, চি নিউজ।